আজি সমকং অলম্বাৰ ক্লাব আৰু নাৰায়ণপুৰ ৰাভা FC আছিলে। আজি দ্বিতীয় ৰাউণ্ডত 3টা খেল চলি আছে। এইটো কাৰণে সমকং অলম্বাৰ ক্লাবে 4-1 ব্যৱধানত পৰাস্ত হ'ল, জয় হৈছে সমকং অলম্বাৰ ক্লাবে। আজি খেলটো বহুত ভালেই আছিলে। কালিলৈ সমকং ডাম্বুক FC আৰু পাগৰ চৰাইবাৰী FCৰ মাজত খেলিব আৰু আমি দুটা আছে ছেকেণ্ড ৰাউণ্ড খেলিবলৈ। কাইলৈ লাষ্ট ছেকেণ্ড হ'ব আৰু ছেকেণ্ড ৰাউণ্ড খেলা। এতিয়া ছেকেণ্ড ৰাউণ্ড চলি আছে। এই যিটো আজিৰ যোনে জয় হৈছে এই ছেমি ফাইনেললৈ পাব আৰু সমকং অলম্বাৰ ক্লাব। আৰু আমাৰ ছেকেণ্ড ৰাউণ্ড খেলাবলৈ 4টা খেল বাকী আছে আৰু অহাকালি আৰু পৰহি আছে। ফাইনেলটোতো 15 আগষ্টৰ সংগতি ৰাখি ফাইনেল খেলাম বুলি ৰাইজে কৈ আছে। এতিয়া কি হয় জানো। ৰাইজক 15 আগষ্ট চলেৰে এই খেলটো উপভোগ কৰিবৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ। আৰু ৰাইজেতো এতিয়া মেছেজ পোৱা মতেতো বহুত ভাল হৈছে বুলি কৈছে। যিসকল ডেকা ল'ৰা বা উঠি অহা যুৱকসকলৰ কাৰণে খেলৰ আকৃষ্ট হয়, যুৱ প্ৰজন্মৰ যিটো ভৱিষ্যত খেলৰ প্ৰতি আগ্ৰহ হোৱাৰ আৰু উৎকৃষ্ট খেল দেখাবৰ কাৰণে সিহঁতৰ আগ্ৰহ দেখাবৰ কাৰণে খেল খেলোৱা হয়। আৰু খেলটো এই খেলোৱাটো যে সময়টো ঠিক টাইম আৰু ভাল হৈছে বুলি কৈছে ৰাইজে। অহা বছৰলৈ আমি সমকং গাঁও পঞ্চায়তেতো প্ৰতিটো আগষ্ট মাহতেই এই খেলটো খেলাম বুলি প্ৰতিবন্ধকতা লৈছোঁ। আৰু এই যুৱচামৰ আকৃষ্ট খেলৰ প্ৰতি আকৃষ্ট হয় ভৱিষ্যতে ভাল এটা খেলুৱৈ যাতে এই অঞ্চলৰ পৰা পিছপৰা অঞ্চলৰ পৰা খেলুৱৈ এটা ওলাই জন্ম হয়, এই মানসেৰে আমি সমকং GPয়ে খেল খেলাবৰ কাৰণে প্ৰতিবন্ধকতা লৈছোঁ। আমি অহা 13 তাৰিখৰ পৰা আমি এই সমকং এছ'চিয়েশ্যন স্পৰ্টছ এছ'চিয়েশ্যনে প্লেগ হোষ্টিং কৰিম। তাৰপিছত কালিলৈ কিবা আছে বুলি কৈছে, চাইকেল ৰেলী আছে। GP মিছামৰাটো চিমেণ্ট চাপৰি হয় সমকঙত এনেকৈ আছে বুলি। আমাৰ এইটো সম্পূৰ্ণ সহযোগ কৰিম।